আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো দিয়া আছে আকবৰে ইবাদতখানা ক'ত প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি ফতেহপুৰ সিক্ৰি আজিৰ দ্বিতীয়টো কোৱেশ্চন হ'ল কোনজন ৰজাই এলাহাবাদত কুম্ভ মেলাৰ আয়োজন আৰম্ভ কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি হৰ্ষবৰ্ধনে আজিৰ ভিডিঅ'ৰ তৃতীয়টো কোৱেশ্চন হ'ল নিম্নলিখিত কাক মোগল যুগত জিন্দা পীৰ বুলি জনা যায় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি ঔৰংগজেব আজিৰ 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰাইছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি আকবৰে এতিয়া নেক্সট 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে কোনজন সংস্কৃত কবিয়ে বিখ্যাত গীত গোবিন্দ ৰচনা কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি জয়দেৱ এতিয়া নেক্সট 6 নম্বৰ কোৱেশ্চনটো হ'ল ইন্দাস লোকৰ দ্বাৰা পূজা কৰা মুখ্য ঈশ্বৰজন কোন আছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ বিষ্ণু এতিয়া নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো সাম্ৰাজ্যৰ আটাইতকৈ দীঘলীয়া শাসন আছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি ৰাষ্ট্ৰকূটসকলৰ আজিৰ 8 নম্বৰ কোৱেশ্চনটো হ'ল বিম্বিসাৰ নিম্নলিখিত কোনটো ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি হাৰিয়াংকা বংশৰ এতিয়া নেক্সট 9 নম্বৰ কোৱেশ্চনটো দিয়া আছে কাক দাসৰ দাস বুলি জনা যায় বা স্লেভ অফ স্লেভ আৰু ইয়াৰ এনসাৰটো হ'ব অপচন সি ইলতুতমিছ এতিয়া নেক্সট 10 নম্বৰ কোৱেশ্চনটো দিয়া আছে পল খেলি থাকোতে দিল্লীৰ কোনজন সুলতানৰ মৃত্যু হৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ কুতুবুদ্দিন আইবাকৰ এতিয়া নেক্সট কোৱেশ্চনটো হ'ল ইলোৰাৰ আটাইতকৈ ডাঙৰ শিলেৰে কটা কৈলাশ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ কৃষ্ণ 1 এতিয়া 12 নম্বৰ কোৱেশ্চনটো দিয়া আছে উপনিষদ হৈছে এখন কি বিষয়ৰ কিতাপ আৰু ইয়াৰ এনসাৰ হ'ব অপচন ডি দৰ্শনৰ ওপৰত এতিয়া 13 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনজন সুলতানে সৰ্বাধিক সংখ্যক জলসিঞ্চনৰ খাল নিৰ্মাণ কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন ডি ফিৰোজ শাহ তুগলক এতিয়া 14 নম্বৰ কোৱেশ্চনটো দিয়া আছে দিল্লীত পুৰাণা কিল্লা কোনে নিৰ্মাণ কৰাইছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ শ্বেৰশ্বাহ এতিয়া 15 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনজন আকবৰৰ শিক্ষক আছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি আব্দুল লতিফ এতিয়া নেক্সট কোৱেশ্চনটো হ'ল উপনিষদবোৰ কোনে পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল
আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি দাৰাজ শিখো আজিৰ ভিডিঅ'ৰ 17 নম্বৰ কোৱেশ্চনটো হ'ল গুৰু গ্ৰন্থ সাহেব সংকলন কৰা শিখ গুৰুজনৰ নাম কি আছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ গুৰু অৰ্জুন দেৱ এতিয়া নেক্সট 18 নম্বৰ কোৱেশ্চনটো হ'ল হায়দৰাবাদৰ বিখ্যাত চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি মোহাম্মদ কুলি কুতুব শাহ আজিৰ 19 নম্বৰ কোৱেশ্চনটো দিয়া আছে পলাচিৰ যুদ্ধ কেতিয়া হৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ 1757 চনত আজিৰ ভিডিঅ'ৰ 20 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনজন শাসক যি জ্যোতিৰ্বিজ্ঞান গণিত আৰু ঔষধকে ধৰি শিক্ষাৰ বিভিন্ন শাখাত ভালদৰে দক্ষ আছিল আৰু ইয়াৰ এনসাৰটো হ'ব অপচন এ মোহাম্মদ বিন তুগলক আজিৰ ভিডিঅ'ৰ শেষৰটো কোৱেশ্চন হ'ল প্ৰথম পানিপথৰ যুদ্ধ কেতিয়া হৈছিল আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ